নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ স্বদেশ অধ্যয়ন নামৰ যিখন কিতাপ আছে সেই কিতাপৰ 5 নম্বৰ অধ্যায় ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ নামৰ পাঠটোৰ যিমানখিনি প্ৰশ্নাৱলী আছে সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আমি ইয়াৰ আগতে তোমালোকৰ 4 নম্বৰ অধ্যায়লৈকে আলোচনা কৰিছোঁ। গতিকে সেই ভিডিঅ'সমূহ যদি তোমালোকে চোৱা নাই লিংকটো মই ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিম, তোমালোকে ভিডিঅ'সমূহ চাই ল'বা। আৰু এতিয়া পলম নকৰি 5ম অধ্যায় ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ নামৰ পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰোঁ ব'লা। প্ৰশ্ন সুধিছে প্ৰথমটো তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। তাৰে প্ৰথমটো কটো সুধিছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? আমি সকলোৱে জানো বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে? বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিলে পুষ্য বৰ্মন। খটো সুধিছে বৰ্মন বংশীয় কোনজন ৰজাৰ হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা আছিল? ভাস্কৰ বৰ্মনৰ আছিলে। গ নম্বৰ সুধিছে হিউৱেন চাং কাৰ দিনত কামৰূপলৈ আহিছিল? হিউৱেন চাং ভাস্কৰ বৰ্মনৰ দিনত কামৰূপলৈ আহিছিল। ইয়াৰ পিছৰ প্ৰশ্নত তোমালোকক সুধিছে কোনজন ৰজাই কামৰূপৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল? সন্ধ্যা ৰজাই। তাৰ পিছৰটো প্ৰশ্ন সুধিছে অসমীয়া ভাষালৈ পোনপ্ৰথমে ৰামায়ণ কোনে অনুবাদ কৰিছিল? উত্তৰ হ'ব অসমীয়া ভাষালৈ পোনপ্ৰথমে ৰামায়ণ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিলে। ইয়াৰ পিছৰটো প্ৰশ্ন সুধিছে আহোমসকল কোন জাতিৰ অন্তৰ্গত? আহোমসকল টাই জাতিৰ অন্তৰ্গত। আমি ইয়াৰ লগে লগে পিছৰটো প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে প্ৰাচীন অসমৰ ভৌগোলিক পৰিসীমা সম্পৰ্কে এটা টোকা যুগুতোৱা। যিহেতু টোকা লিখিবলৈ দিছে গতিকে প্ৰশ্ন উত্তৰটো অলপ দীঘলীয়া হ'ব। উত্তৰ তোমালোকে লিখিব পাৰা যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যই আগুৰি থকা অঞ্চলটোৰ কেন্দ্ৰবিন্দুত থকা ৰাজ্যখনেই হ'ল অসম। প্ৰায় ৭৮,৪২৩ বৰ্গ কিলোমিটাৰ আয়তনৰ এই অসম ৰাজ্যখন প্ৰধানভাৱে ব্ৰহ্মপুত্ৰ উপত্যকা কেন্দ্ৰিত হ'লেও ইয়াৰ ভিতৰত বৰাক উপত্যকাৰো এক প্ৰধান অংশ সোমাই আছে। আনহাতে ভৌগোলিকভাৱে বিচ্ছিন্ন আৰু ভাৰতৰ অন্যান্য ঠাইৰ পৰা দূৰত দুৰ্গম উত্তৰ পূব প্ৰান্তত অৱস্থিত হ'লেও অসম অতি প্ৰাচীন কালৰে পৰাই এখন জনবসতিৰ ঠাই ৰূপে চিহ্নিত হৈ আহিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা দুয়োপাৰৰ সমতল ভূমিতেই গঢ় লৈ উঠিছিল ইয়াৰ প্ৰাচীন সভ্যতা। আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই আমাৰ জনবসতি গঢ় লৈ উঠিছিলে। এই প্ৰাচীন সভ্যতা ইয়াতে গঢ় লৈ উঠিছিলে বুলি কোৱা হৈছে। এই সমতল ভূমিকে কেন্দ্ৰ কৰি গঢ়ি উঠিছিল প্ৰাচীন প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্য। ব্ৰহ্মপুত্ৰৰ কাষতেই প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্য গঢ় লৈ উঠিছিলে এই সভ্যতা অনুসৰিয়ে। প্ৰাপ্ত সমলৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে কামৰূপ প্ৰাগজ্যোতিষৰ পৰিসীমা বিভিন্ন সময়ত অপৰিৱৰ্তিত নাছিল আৰু সেইবাবে এই ভৌগোলিক পৰিসীমাই বহু শতিকা জুৰি একে লেঠাৰিয়ে বিশেষ স্থায়িত্বও লাভ কৰিব পৰা নাছিল। তথাপি এটা কথা সুনিশ্চিত যে কামৰূপ ৰাজ্যখনৰ উত্থানৰ শীৰ্ষতম পৰ্যায়ত ইয়াৰ উত্তৰে পাহাৰীয়া অঞ্চলৰ নামনি ভাগ আৰু ভূটানৰ কিছু অংশ কামৰূপ ৰাজ্যৰ সীমাৰ ভিতৰত সোমাইছিল আৰু দক্ষিণ পশ্চিম ফালে বৰ্তমান বাংলাদেশৰ কিছু অঞ্চল পৰ্যন্ত ইয়াৰ সম্প্ৰসাৰণ হৈছিল। খ্ৰীষ্টাব্দ 1ম আৰু 2য় শতিকা মানৰ পৰা ৰাজ্যখনৰ পশ্চিম সীমা কৰতোয়া নদীতে অন্ত পৰিছিল যেন অনুমান হয়। সেই সময়ত উত্তৰ-বংগ, বিহাৰ আৰু পশ্চিমলৈ সমগ্ৰ ভাৰততে সাম্ৰাজ্যৰূপী ৰাজ্য এখন বা সৰু প্ৰান্তীয় ৰাষ্ট্ৰবোৰ গঢ়ি উঠিছিল। গুপ্ত ৰজাসকলৰ সময়ত গংগা ব্ৰহ্মপুত্ৰৰ সংগমৰ পূব পাৰলৈ কামৰূপ ৰাজ্যৰ পশ্চিম সীমা বিস্তৃত আছিল। উল্লেখ কৰি অহা হৈছে যে ইতিমধ্যে উদ্ধাৰ কৰা প্ৰাচীন কালৰ ফলিসমূহৰ ভিতৰত সম্ৰাট সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালিপিত কামৰূপ ৰাজ্যৰ নামটো প্ৰথম ব্যৱহাৰ হোৱা দেখা যায় আৰু তাত ইয়াক এখন সীমান্তৱৰ্তী ৰাজ্য হিচাপে উল্লেখ কৰা হৈছে। আমি কেনেকৈ গম পাওঁ, ক'ৰ পৰা গম পাওঁ? সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালিপিত কামৰূপ ৰাজ্যৰ নামটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিলে। তাৰপিছত তোমালোকে লিখিব পাৰা যে কিন্তু সেই সময়তো কামৰূপ ৰাজ্যৰ পূব সীমাৰ বিশেষ বিস্তৃতি হৈছিল বুলি ক'ব নোৱাৰি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে গঢ় লৈ উঠা শোণিতপুৰৰ বান অসুৰৰ ৰাজ্যখন কামৰূপ ৰাজ্যৰ হেঁচাত ভাগি ছিগি গৈ ইয়াৰ লগত মিলিত হৈ গৈছিল। যদিও উত্তৰ পূব সীমান্তত ঠন ধৰি উঠা কুন্দেল ৰাজ্য তেতিয়াও বৰ্তমান লখিমপুৰৰ পৰা ডিব্ৰুগড় হৈ শদিয়ালৈ বিস্তৃত হৈ আছিল।
এইখিনি নিশ্চয় তোমালোকে পঢ়ি দিওঁতে বুজি পাইছা আৰু যদি বুজি পাইছা ভিডিঅ'টোত এটা লাইক কৰিবা লাইক কৰি আমাক উৎসাহিত কৰিবা তেতিয়া আমিও উৎসাহিত হওঁ নতুন নতুন ভিডিঅ' তোমালোকৰ বাবে লৈ আহিবৰ বাবে আৰু তোমালোকে কমেণ্ট বক্সত লিখি জনাবা যে তোমালোকৰ কাৰণে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে কোনকেইটা চেপ্টাৰৰ ভিডিঅ' লৈ আহিব লাগে বা কোনকেইটা ছাবজেক্টৰ ভিডিঅ' লৈ আহিব লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি ধুনীয়াকৈ লিখি জনাই দিবা আমি এতিয়া পিছৰটো প্ৰশ্ন চাওঁ ইয়াৰ পিছৰটো 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে প্ৰাচীন কামৰূপৰ ৰাজনৈতিক উত্থান পতনত ৰাজবংশসমূহৰ কাৰ্যকাৰিতা বৰ্ণনা কৰা যেতিয়া বৰ্ণনা কৰিবলৈ দিছে গতিকে এক্সপ্লেইন কৰিব লাগিব বৰ্ণনা কৰিব লাগিব অলপ বহলাই লিখিব লাগিব হয়নে গতিকে চোৱা উত্তৰত কেনেকৈ লিখিব পাৰোঁ আমি অসম ৰাজ্যখন প্ৰধানভাৱে ব্ৰহ্মপুত্ৰ উপত্যকা কেন্দ্ৰিত হ'লেও ইয়াৰ ভিতৰত বৰাক উপত্যকাৰো এক অংশ সোমাই আছে চতুৰ্থ শতিকাত মানৰ পৰা কামৰূপ ৰাজ্যখনৰ ভৌগোলিক বিস্তৃতিৰ বিষয়ে কিছু তথ্য পাব পাৰি কামৰূপ ৰাজ্যৰ সীমাৰ ভিতৰত ভূটানৰ কিছু অংশ আৰু উত্তৰে পাহাৰীয়া অঞ্চল আৰু দক্ষিণ পশ্চিম ফালে বাংলাদেশৰ কিছু অঞ্চল পৰ্যন্ত ইয়াৰ সম্প্ৰসাৰণ হৈছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে গঢ় লৈ উঠা শোণিতপুৰৰ বান অসুৰৰ ৰাজ্যখন হ'ল কামৰূপ ৰাজ্যৰ হেঁচাত ভাঙি ছিঙি গৈ ইয়াৰ লগত মিলিত হৈ গৈছিল দেই এইকণতে হৈ গৈছিল হ'ব মিলিত হৈ গৈছিল যদিও উত্তৰ সীমান্ত নৈ ধৰি উঠা কুণ্ডিল ৰাজ্য তেতিয়াও বৰ্তমানৰ লখিমপুৰৰ পৰা শদিয়ালৈ বিস্তৃত হৈ আছিল কামৰূপ ৰাজ্যখনৰ বিভিন্ন ৰাজবংশৰ অধীনত আছিল কামৰূপ ৰাজ্য যোনখন আছিল সেইখন বিভিন্ন ৰাজবংশৰ অধীনত আছিল তাৰে ভিতৰত হ'ল পাল বংশ আহোম বৰ্মন আদি পাল বংশ কমা হ'ব এইখিনিতে আহোম বৰ্মন আদি বংশৰ এই শাসনকৰ্তাসকলৰ ভিতৰত আহোমসকলৰ শাসনকাল লেখত ল'বলগীয়া 10ম শতিকা মানত পাল ৰজাসকলৰ দিনত ৰচনা কৰা কালিকা পুৰাণত সেই সময়ৰ বৰ্মন শালস্তম্ভ আৰু পাল বংশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে ক'ত কৰা হৈছে কালিকা পুৰাণত শতিকাত প্ৰথম যুগত আহোমসকল আহি ব্ৰহ্মপুত্ৰ উপত্যকা দক্ষিণ পূব অঞ্চলত চুতীয়া ৰাজ্যৰ সীমান্তত আৰু মৰাণ আৰু বৰাহীসকলক অধ্যাসিত এলেকাত এখন সৰু ৰাজ্য প্ৰতিষ্ঠা কৰে আহোম ৰাজ্য প্ৰতিষ্ঠাৰ পিছত ইয়াৰ আঞ্চলিক ৰাজনৈতিক আৰু ভৌগোলিক অৱস্থাৰো পৰিৱৰ্তন ঘটে ইফালে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অংশত নামে নতুন এমন গঠন হয় বৰ্তমান উত্তৰ বংগৰ অন্তৰ্গত কমতাপুৰ বা কোচবিহাৰক কেন্দ্ৰ কৰি নতুন ৰাজ্য গঢ় লৈ উঠে খ্ৰীষ্টপূৰ্ব 1498 পৰ্যন্ত ৰাজ্যখন বৰ্তি আছিলে তোমালোকে ইমান দীঘলকৈ যদি লিখিব নিবিচাৰা তেনেহ'লে ইয়াতকৈ কমকৈও লিখিব পাৰা খালি গোটেই কথাখিনি সুমুৱাই পেলাই সৰু কৰি পেলাই লিখিব পাৰা তেতিয়াও তোমালোকে নম্বৰ পাবা আৰু বুজি পোৱাটো প্ৰথম কথা তোমালোকে ভালদৰে বুজি লোৱা সেইটোৱে মেইন আমি পিছৰটো প্ৰশ্ন চাওঁ 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে মধ্যযুগীয় অসমৰ ৰাজনৈতিক পৰিস্থিতি কেনেধৰণৰ আছিল ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা এইটো কুৱেশ্যনৰ আনচাৰটো অলপ দীঘলীয়া হ'ব ঠিক আছে আমি চাওঁ কেনেকৈ লিখিব পাৰোঁ আমি মধ্যযুগীয় অসমৰ ৰাজনৈতিক পৰিস্থিতি কামৰূপ ৰাজ্যখনৰ পতনৰ সময়ত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা ৰাজনৈতিকভাৱে বিভাজিত হৈ পৰিছিল প্ৰাচীন কামৰূপ ৰাজ্যখনৰ পৰাই উপজীৱ সংগ্ৰহ কৰি জমিদাৰ শ্ৰেণী ভূঞাসকলে বেলেগ বেলেগ ঠাইত সিঁচৰিত হৈ স্বাধীনভাৱে নিজৰ এলেকাবোৰত শাসন কৰিছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ একেবাৰে উত্তৰ পূব আৰু পূব অংশত ৰাজ্য পাতি লৈছিল চুতীয়াসকলে সেই সময়তে ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত মৰাণ বৰাহীসকলৰ দক্ষিণ পূব অঞ্চলত আহোম ৰাজ্যখনৰ ভেটি প্ৰতিষ্ঠা কৰিছিল 17শ শতিকাৰ ভিতৰত সৰ্বব্যাপী সাৰ্বভৌম ৰাষ্ট্ৰখনেই অসম নামেৰে জনাজাত আহোমসকল টাই জাতিৰ অন্তৰ্গত শাসকসকলৰ বংশধৰ আছিল আহোমসকল কাৰ বংশধৰ আছিলে টাই জাতিৰ 1215 খ্ৰীষ্টাব্দত সিংহাসন লাভৰ পৰা বঞ্চিত হৈ চুকাফাই মাওলুং ৰাজ্য এৰি পৰিয়াল আৰু কিছুমান অনুগামীক লৈ অসমলৈ আহিছিল আৰু অসম ব্ৰহ্মৰ সীমাত থকা পাটকাই পাৰ হৈ 1228 খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিছিল চুকাফাৰ লগত অসমলৈ অহা লোকৰ সংখ্যা কম আছিল আৰু মহিলা প্ৰায় নাছিলে বুলি উল্লেখ কৰা হৈছে চুকাফাৰ যাত্ৰা আছিল নিতান্তই বিপদসংকুল তেওঁ পাৰ হৈ অহা সুদীৰ্ঘ পথবোৰ আছিল মৰাণ নগা বৰাহী চুকাফাৰ মৰম আৰু ব্যৱহাৰৰ মাজেৰে মৰাণ বৰাহী আদি লোকসকলক নিজৰ সমৰ্থক কৰি ল'বলৈ সক্ষম হৈছিল চুকাফাই 1253 খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাৰ দক্ষিণ পূবে চৰাইদেউ পাহাৰত ৰাজধানী পাতি আহোম ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল 40 জন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ শাসন প্ৰায় 600 বছৰলৈ চলি আছিল
সকলক অসমীয়া ভাষাত অসম বুলি কোৱা হয়। সেই নামটো মহাপুৰুষ শংকৰদেৱে দশম স্কন্ধ ভাগৱতৰ অসমীয়া অনুবাদত আহোমসকলক উল্লেখ কৰি থৈ গৈছে। সেই সময়ৰ পৰা তেওঁলোকৰ ৰাজ্যখনৰ নাম অসম হয়। 16 শতিকাৰ আৰম্ভণিৰে পৰা স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাৰ ৰাজত্বকালত ৰাজ্যখনৰ পশ্চিমমুখী সম্প্ৰসাৰণ আৰম্ভ হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা ভূঞা সামন্তসকলক পৰাজিত কৰিছিল আৰু পশ্চিমে নাৰায়ণপুৰ পৰ্যন্ত স্বৰ্গদেউ চুহুংমুঙে সামৰি লৈছিল। বংগৰ মুছলমান সেনাপতি তুৰ্বক খানে সেইজন ৰজাৰ সময়ত অসম আক্ৰমণ কৰিছিল। তেওঁ যুদ্ধত হাৰি উভতি যাবলৈ বাধ্য হৈছিল। তুৰ্বকৰ লগত যুদ্ধ কৰি ফ্ৰাংছেংমুং বৰগোহাঁইৰ লগতে তেওঁৰ পত্নী বীৰংগনা মূলা গাভৰুৱে মৃত্যুবৰণ কৰিছিল। অসমীয়া সেনাই মোগলক খেদি নি মানাহৰ সিপাৰ কৰি দক্ষিণে গোৱালপাৰা আৰু উত্তৰে মানাহত ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰণ কৰিছিল। এইখন যুদ্ধৰেই আছিল বিখ্যাত শৰাইঘাট যুদ্ধ। 1671 চনৰ 5 এপ্ৰিল তাৰিখটো ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা যুদ্ধখনৰ চূড়ান্ত দিন আছিল। শৰাইঘাটৰ যুদ্ধৰ পিছতে লাচিত বৰফুকনৰ মৃত্যু হয়। আটন বৰগোহাঁয়ে গুৱাহাটী এৰি গড়গাঁৱলৈ উভতি যায়। আমি শৰাইঘাটৰ যুদ্ধৰ কথাটো শুনিয়ে আহিছোঁ। কিমান চনত হৈছিলে? 1671 চনত হৈছিলে। আৰু ইয়াৰ পিছতে কি হয় যে আটন বৰগোহাঁয়েও কি কৰে, গুৱাহাটী এৰি গড়গাঁৱলৈ উভতি যায়। আৰু এইখিনিয়ে আছিলে তোমালোকৰ এইকেইটাই প্ৰশ্ন আছিলে প্ৰশ্নাৱলীত। আৰু এইকেইটা প্ৰশ্ন আজি আলোচনা কৰা হৈ গ'ল। গতিকে তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট বক্সত লিখি জনাবা। আৰু লগতে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো হিট কৰিবা আৰু এটা লাইক কৰি আমাক উৎসাহিত কৰিবা। আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।